নমস্কাৰ কিমকিছ কিটচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। দেখি চাগে গম পাইছে কি বনাব লৈছোঁ। হয়, চিকেন ড্ৰামষ্টিক। আমিতো ৰেষ্টুৰেণ্টত গৈ খুব খাওঁ চিকেন ড্ৰামষ্টিক। আজি ভাবিছোঁ ঘৰতে বনাওঁচোন। ঘৰতে থকা যি বস্তু আছে তাৰে বনাম। আৰু এইটো মই আজি খুব ধুনীয়া মিঠা জ্বলা এটা সোৱাদেৰে বনাম। সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায় এইটো সোৱাদ, আৰু আমি ডাঙৰসকলেও ভাল পাওঁ। কম সময়তে বনাম আৰু সহজকৈ বনাম। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন বনাওঁ। মই চিকেন ড্ৰামষ্টিক বনাবৰ কাৰণে আজি এয়া লৈ লৈছোঁ লেগ পিচ 4টা। আৰু লেগ পিচকেইটা মই এতিয়া ধুনীয়াকৈ চব ফালৰ পৰা কাচি লওঁ। এয়া দেখিছে মই অলপ অলপকৈ এনেকৈ কাচি লৈছোঁ। এনেদৰে কাচি ল'লে যিখিনি মছলা ভিতৰত সোমাই যাব মই দিম এতিয়া। আৰু এটা কাৰণ আছে এইখিনি এনেকৈ লোৱাৰ, যেতিয়া এইখিনি মই ফ্ৰাই কৰি থাকিম তেতিয়া খুব সোনকালে সিজি যাব, সময় বহুত কম লাগিব এনেদৰে দিলে, আৰু মছলাখিনি সোমাই পেলাই খুব টেষ্টিও হৈ যাব। এতিয়া মই অলপ দৈ লৈ লওঁ। এয়া দৈ লৈছোঁ, নিমখ লৈছোঁ, অলপ জলকীয়া গুড়ি লৈছোঁ, ফুড কালাৰ লৈছোঁ, আৰু আদা নহৰু অলপ পিচি লৈছোঁ ধুনীয়াকৈ। এয়া গৰম মছলা মিহিকৈ গুড়ি কৰা, আৰু শুকানে গুড়ি কৰি লোৱা এয়া জালুক। এতিয়া মই মাংসৰ পিচকেইটাত, লেগ পিচকেইটাত এয়া দৈখিনি দি লওঁ। মই প্ৰায় 1 কাপমান দৈ লৈছোঁ। আদা নহৰুখিনিও দি ল'ম। অলপ নিমখ দিম। জালুকৰ গুড়িও দিম অলপ। আপোনালোকে যদি জ্বলাটো অকণমান জালুকীয়া ভাৱটো বেছি ভাল পায় তেতিয়াহ'লে অকণমান জালুক সৰহকৈ দিব। আৰু দিম গৰম মছলা। এয়া গৰম মছলা দিলে খুব ধুনীয়া গোন্ধ এটা আহিব। এতিয়া এয়া জলকীয়া গুড়িও দি দিম এতিয়া এইখিনিতে। মই ৰেড চিলি পাউডাৰ লৈছোঁ। আপোনালোকে যদি জ্বলাটো কম খায় তেতিয়াহ'লে কাশ্মীৰী ৰেড চিলি পাউডাৰো ল'ব পাৰে। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ সানিম। লেগ পিচকেইটাত ধুনীয়াকৈ যাতে মছলাখিনি সোমাই যায়, আৰু এই ফাকবিলাকত মই সুমুৱাই দিম ধুনীয়াকৈ। খুব ভালদৰে মেৰিনেট কৰিব লাগিব, সানি একদম ভিতৰলৈকে ভৰাব লাগিব। আৰু এতিয়া অকণমান ফুড কালাৰ দিছোঁ। ফুড কালাৰ মই সাধাৰণতে কমেই ব্যৱহাৰ কৰোঁ, তথাপিতো আজি যিটো বনাইছোঁ ললিপপ, সেইটোতো অকণমান ৰঙা ৰঙা দেখিলে ভাল লাগে, সেইকাৰণে অকণমান দিছোঁ। আৰু আজি এয়া ৰং আহিছেই ধুনীয়া। আকৌ অলপ ভালদৰে গোটেইখিনি মিহলাই সানি লওঁ। এতিয়া মই সানি লোৱা লেগ পিচকেইটাত এয়া ধুনীয়াকৈ সানি লৈছোঁ। তাতে এতিয়া অকণমান নেমু ৰসো চেপি দিম। নেমু ৰস চেপি দিলে ধুনীয়া টেঙা ভাৱটো আহিব। মই 2 পিচ নেমু ধুনীয়াকৈ চেপি লৈছোঁ, প্ৰায় 2 চামুচমান হ'ব। গুটি এটা পৰিয়ে গ'ল, উঠাই লওঁ ৰ'ব গুটিটো। গুটি চুটি পৰিলে আকৌ বৰ তিতা তিতা লাগে মুখত লাগিলে। এতিয়া মই আকৌ অকণ ভালকৈ সানি লৈছোঁ। এয়া সানি হৈ গ'ল মোৰ ধুনীয়াকৈ। এতিয়া এইখিনি মই এতিয়া প্ৰায় 2 ঘণ্টামানৰ কাৰণে থৈ দিম ফ্ৰিজত। তেতিয়া খুব ধুনীয়াকৈ মছলাখিনি সোমাই যাব। 2 ঘণ্টা হৈ গ'ল, আৰু এতিয়া মই 1 কাপ ময়দা লৈছোঁ এই বাতি এটাত, আৰু আধা কাপ লৈছোঁ কৰ্ণফ্ল'ৰ, আৰু আধা বাতি ল'ম এয়া কৰ্ণফ্লেক্সখিনি মই গুড়ি কৰি লৈছোঁ। একেবাৰে পাউডাৰৰ নিচিনা গুড়ি কৰা নাই, অলপ খহটাকৈ কৰিছোঁ। আৰু এয়া লৈছোঁ মই অলপ জলকীয়া গুড়ি, ধৰক 1.5 চামুচমান হ'ব। অকণমান নিমখো লৈছোঁ।
আধা চামুচমান নিমখ লৈছোঁ। এইখিনি এতিয়া মই ভালকৈ ধুনীয়াকৈ শুকানে মিহলাই পেলাম। শুকানে লৈছোঁ এয়া মিহলাই। মই এতিয়া বাতি এটাতে কণী দুটা ভাঙি লওঁ। কণী দুটা মই ফেটিও ল'ম ধুনীয়াকৈ। আৰু ইয়াতে মই দিছোঁ আধা কাপতকৈ অলপ কম গাখীৰ। গোটেইখিনি মিলাই পেলাই অলপ আকৌ ধুনীয়াকৈ ফেটিছোঁ। ইয়াত অকণমান নিমখো দিম মই এতিয়া। নিমখ দি লৈছোঁ আৰু এতিয়া আকৌ অকণমান ভালকৈ গোটেইখিনি মিহলাই পেলাই এনেকৈ ফেটি লৈছোঁ। মিহিকৈ ফেটিছোঁ একদম। এতিয়া মই এয়া শুকানে যিখিনি গুড়ি মিহলাই লৈছিলোঁ ময়দা, কৰ্ণফ্ল'ৰ আৰু কৰ্ণফ্লেক্সৰ, এইখিনিতে মই এতিয়া মেৰিনেট কৰি থোৱা এই চিকেন কিপিচ ধুনীয়াকৈ এনেকৈ সানি পেলাম। মই কণী আগতে সানা নাই, কাৰণ মই আজি দৈ দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰিছিলোঁ। অলপ ধুনীয়াকৈ দৈখিনিত লাগিয়ে গৈছে ময়দাখিনি। যদি আপোনালোকে শুকানে মেৰিনেট কৰে, দৈ নিদিয়ে, তেতিয়াহ'লে প্ৰথমতে অকণমান কণীখিনি সানি ল'ব, তেতিয়া ময়দাখিনি লাগি যোৱাত সুবিধা হ'ব। এয়া মই সানি লৈছোঁ ধুনীয়াকৈ গোটেই কিপিচ। আপোনালোকে চাগে ভাবিছে প্ৰথমতে 4 পিচ দেখালে, এতিয়া আকৌ ঢেৰ হৈ গ'ল দেখোন, কেনেকৈ? নহয়, আচলতে মোৰ মানে এয়া কৰি থাকোঁতে আলহী আহিম বুলি কোৱা দেখি মই 2 পিচ এক্সট্ৰাকৈ লৈ ল'লোঁ। এয়া মোৰ সানা হৈ গ'ল ধুনীয়াকৈ লেগ পিচকেইটা। খুব ভালকৈ সানি পেলাব লাগিব। এয়া হৈ গ'ল। এতিয়া মই লেগ পিচকেইটা আকৌ কণীখিনিত ধুনীয়াকৈ এনেদৰে লেটিয়াই লৈছোঁ। ময়দাৰ 2টা তৰফ হ'ব। প্ৰথমতে এটা দিলোঁ, এতিয়া আকৌ কণী লেটিওৱাৰ পিছত আকৌ এটা দিছোঁ তৰফ। এতিয়া ধুনীয়া মচমচীয়া একদম হ'ব, ক্ৰাঞ্চি যিটো কয় এইটো। এনেদৰে মই গোটেইকেইটা লেগ পিচ কৰি লওঁ। এতিয়া মই ফ্ৰাই পেন এখনত কুকিং অইল অলপ গৰম কৰি লৈছোঁ আৰু ইয়াতে এতিয়া লেগ পিচকেইটা দি দিম। আৰু গেছটো একদম ল' ফ্লেম কৰি ল'ম, তেতিয়া ধুনীয়াকৈ ভিতৰটো সিজি আহিব। সদায় এনেদৰে ডিপ ফ্ৰাই কৰোঁতে গেছটো ল' ফ্লেম কৰি লোৱাই ভাল, নহ'লে বাহিৰটো খুব সোনকালে জ্বলি আহে আৰু ভিতৰটো নিসিজে। তাতে আজি মোৰ লেগ পিচকেইটা অলপ ডাঙৰ আছিলে। 10 মিনিটমান সময় লাগিব এনেকৈ কম মানে গেছটো একদম ল' ফ্লেমত দি পেলাই ভাজিম। যদি লেগ পিচকেইটা সৰু হয়, আপোনালোকৰ অকণমান কম সময় লাগিব আৰু অকণমান সোনকালেও সিজি আহিব। এতিয়া মই ইলুটি শিলুটি কৰি পেলাই কম জুইতে গল্ডেন ব্ৰাউন হোৱাকৈ এইকেইটা ভাজি থাকিম। আৰু এয়া দেখিছে কিমান ধুনীয়া ৰং উঠিছে, একদম গল্ডেন কালাৰটো আহিছে আৰু দেখি পেলাই ওপৰৰ পৰা গম পায়েই ক্ৰাঞ্চি হৈছে, একদম মচমচীয়া। এতিয়া মই তেলখিনি টুকি টুকি ধুনীয়াকৈ লেগ পিচকেইটা উঠাই লওঁ। এয়া মোৰ লেগ পিচ হৈ গ'ল গোটেইকেইটা ভাজি পেলাই। এতিয়া মই লেগ পিচকেইটাত খুব ধুনীয়া মিঠা
জ্বলা টেষ্টটো আনিম তাৰ কাৰণে ভিনেগাৰ লৈছোঁ, মৌ লৈছোঁ এয়া অলপ লৈছোঁ এয়া চয়া চচ, টমেট' চচ লৈছোঁ আৰু এইটো লৈছোঁ চিজৱান চচ আৰু লৈছোঁ এয়া নহৰু আৰু জলকীয়া কুটি কুটি। এতিয়া মই গেছটো পুনৰ জ্বলাই ইয়াতে এখন ফ্ৰাই পেন উঠাই লৈছোঁ আৰু লেগ পিচকেইটা ভাজিছিলোঁ যে যিখিনি তেল তাৰে মই 2 চামুচমান তেল লৈ লওঁ আৰু এয়া গৰম হ'বলৈ দিম অকণমান। অকণমান গৰম হোৱা যেন পাইছোঁ। এতিয়া ইয়াতে মই নহৰুখিনি আৰু কুটি লোৱা জলকীয়াখিনি দি দিম। এইখিনি মই খুব কাঢ়া ভাজি নকৰোঁ, খালি তেলত ধুনীয়াকৈ নহৰু আৰু জলকীয়াৰ যিটো গোন্ধ সেইটো অহালৈকে ভাজিম। ইয়াত মই এতিয়া চিজৱান চচখিনি দি দিছোঁ এয়া। টমেট' চচখিনিও দিম। এতিয়া মই ইয়াত চয়া চচখিনিও দি দিলোঁ, ডাৰ্ক চয়া চচ। খুব বেছি চয়া চচ দিব নালাগে, ক'লা হৈ যাব। অলপ দিছোঁ মই, মাত্ৰ 1 চামুচমান হ'ব। ভিনেগাৰখিনিও দি দিছোঁ, ভিনেগাৰো প্ৰায় 1 চামুচমানেই লৈছোঁ। ইয়াত এতিয়া মই মৌখিনি দি দিম। এতিয়া খুব ধুনীয়া জ্বলা আৰু মিঠা সোৱাদটো আহিব। এই চচটো খুবেই ভাল লাগে খাই। ইয়াত মই এতিয়া লেগ পিচকেইটা দি অকণমান ইলুটি শিলুটি কৰি দিম, চচখিনি গাত লগাই দিম। একদম বেছিকৈ বহুত সময় কৰি থাকিব নালাগে, এইটো মাত্ৰ অকণমান চচখিনি ওপৰত লগাবহে লাগে। মই উঠাই ল'লোৱেই, দেখিছে অকণমানহে মই লগাইছোঁ এয়া। আৰু যিখিনিত নালাগে হাতেদি লগাই দিম, কোনো কথা নাই, ঘৰতহে খাম, আপোনালোকেও তেনেকুৱা কৰিব। এয়া মই আকৌ এই পিচটো লগাই লৈছোঁ, এনেকৈ গোটেই পিচ মই এই চচখিনিত এনেকৈ লগাই ল'ম, ধুনীয়াকৈ সানি ল'ম। বেছি সময় দি থকা নাই, নহ'লে এইখিনি কোমল হৈ যাব, ক্ৰাঞ্চি ভাৱটো নাইকিয়া হৈ যাব। খালি অকণমান চচখিনিৰ ওপৰত লগাইহে দিছোঁ, এয়া দেখিছে। আৰু এয়া মোৰ চিকেন ড্ৰামষ্টিক ৰেডি হৈ গ'ল। একদম কম সময়তে সহজে ঘৰতে যি বস্তু আছিলে সেয়া দিয়ে বনালোঁ। খাবলৈ খুবেই ভাল হ'ব। এতিয়া মিঠা জ্বলা যিটো সোৱাদ, আপোনালোকেও নিশ্চয় এবাৰ ট্ৰাই কৰিব। বিশেষকৈ ছেটাৰডে ছানডে বন্ধ থাকিলে অকণমান সময় উলিয়াই ধুনীয়াকৈ পৰিয়ালৰ সকলোৱে মিলি খাব, বনাই খুব ভাল পাব। ল'ৰা ছোৱালীয়েতো ক'বই নালাগে আৰু, আজিৰ পৰা আৰু বাহিৰত যাবলৈ নোখোজিবই। তেনেহ'লে আজি মোৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিলে জনাবলৈ নাপাহৰিব। আজি যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনালোকৰ ওচৰলৈ আকৌ আহিম খুব সহজে বনাব পৰা ৰেচিপি লৈ। আজিলৈ তেনেহ'লে আহিছোঁ।